শিলনলম ইকাইয়ে স্থানাঙ্ক জ্যামিতি রক 7.2 অনুশীলনীৰে গতিকে 7.2 অনুশীলনী আৰাম ইকাই কাপ গয়া আৰাৰং অলকে সূত্ৰং দুং সূত্ৰং ক্ৰম গলো কিনব পায় প্ৰথমতে অলকে বিভাজন সূত্ৰং দুং 7.2 অনুশীলনীৰ না আৰাৰং অলকে 1 নম্বৰ পদম বিভাজন সূত্ৰৰে দুটাংক ভাগ কৰি তাক এটাংক খণ্ড বিভক্ত আৰু বৰ্গী বিভক্ত নলম সূত্ৰৰ বিষয়ে লবিয়ে যে ngolu স্যাম্পল মতুন যে বিভাজন সূত্র 1 নম্বৰ হল খণ্ড বিভক্ত 2 নম্বৰ বৰ্গী বিভক্ত আৰু আৰাবাংকটো মধ্যবিন্দু বিভাজন সূত্র আর আরেকটাংকটো মধ্যবিন্দু আমরা মধ্যবিন্দুৰ সূত্ৰংক পাঙল দুং এটা সুন্দৰ লবিয়ে প্ৰথমতে ngolu অন্তৰ্বিভক্ত খণ্ড বিভক্তৰ সূত্ৰটো ngolu স্যাম্পল দুং x m1 plus m2 তাৰপিছত তালেৰ m1 into x2 plus m2 into x1 তাৰপিছত y equal to m1 into y2 plus m2 into y1 divided by m1 plus m2 ngolukar hol বিভাজনৰ সূত্র আকো 2 নম্বৰ দু ngolukar মধ্যবিন্দু সূত্ৰৰ হল দু ngolukar sample যে x1 plus x2 divided by 2 তাৰপিছত y1 plus y2 divided by 2 এৰে হল ngolukar বিভাজন সূত্ৰৰক সূত্র হয় তাৰপিছত ngolsu এই উত্তৰং কৰিছে মুখস্থ লাগে মুখস্থ মূল পাঙলু স্থানাঙ্ক জ্যামিতি ৰক অনুশীলনী 7.2 ৰঙলু কিনাই গতিকে প্ৰথম পাঙলু ইকাই বিয়ে 7.2 অনুশীলনী ৰক 1 নম্বৰ কোৱেশ্চন দেম और समस्यांक समाधान करिए प्रथमते सैम्पल दंग 7.2 অনুশীলনীৰ क्वेश्चन दे जे -1 7 আৰু 4 -3 बिंदु দুটা সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক উলিওৱা গতিকে ngolu বিন্দুৰ স্থানাঙ্কটো কাপ লাইন নামাজি ngolu ইকাই বিয়ে প্ৰথমতে হলো লাই যে সমাধান গলো এরম ধরিব লাগে সমাধান ধরু যে গলিরাম ধরিব লাগে এ বিন্দুর স্থানাঙ্ক এ এর গলুকে -1 7 তারপর বি এর গলুকে 4 -3 তারপর অনুপাত সিম্পল অনুপাত গলুকে অনুপাত ইকুয়াল টু 2:3 ngol simple pangolu ering dem langa poru je প্রশ্নরে কম প্রথমতে ngol প্রশ্নর বুঝি পায় যে -1 7 আৰু 4 -3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডক 3:2 অনুপাতত 2:3 অনুপাতত বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক উলিওৱা গতিকে লাইন পৰা ngol কয়ক লুকাম দেম বা ngol বিভাজন সূত্ৰৰে ngol কিনব পায় গতিকে বিভাজন সূত্ৰৰে ngol লিখিয়ে যে বিভাজন সূত্ৰৰে ngol কাপ দুঙানে স্যাম্পল দুঙাই যে x equal to m1 plus m2 তারপর m1 into x2 plus m2 into x1 আকু এর x ইকুয়াল আকু y ইকুয়াল দ ngolu sample m1 plus m2 তারপর আকু m1 into y2 plus m2 into y1 এটা হল ngolka বিভাজনৰ সূত্ৰ তাৰপিছত সুঙলু বিন্দুৰ স্থানাঙ্কৰ লাইন তো গম দাইনা সো x আৰু y এর মান নাম ngol লাইন নিব না সো x ইকুয়াল টু সো m plus m2 ওরকে m1 মানে হল ngolka 2 রে তাৰপিছত m2 মানে হল 3 এর অনুপাত দম ক্ৰম বুজাই ৰাখনা যে 2 রে হল m1 3 রে হল m2 সো কি হয় m1 মানে 2 প্লাস ওরকে m2 মানে হল ngolka 3 রে সো আকো m1 মানে হল ngolka 2 রে তাৰপিছত পূৰণ x2 মানে ইরম a বিন্দুৰ স্থানাঙ্ক x1 আমদ b বিন্দুৰ স্থানাঙ্ক x2 আমদ গতিকে x2 আমল ইসারিস কাবয়ে 4 প্লাস m2 আমল 3 পূরণ তাৰপিছত x1 আমল ইরম a রকর -1 তাৰপিছত আকো y ইকুয়াল টু y চক্র পারম পিএ 2 plus 3 m1 মল 2 into y2 ngolke it kaboy pe 3 b rok lam kore -3 plus
3 into y1 dong oluke 7 so x equal to ইফালে 3 2 5 ये 2 4 गुण 8 प्लस माइनस माइनस 3 गुण 3 আকৌ y equal to 5 3 2 गुण माइनस 6 प्लस 3 7 गुण 21 को x equal to 5 আতৰ পৰা 3 গলে 5 আকৌ y equal to 5 21 ৰ পৰা 6 গুচি গলে 15 x equal to 5 কে 5 কাটিমুল একবাৰ খুগৰাক 1 1 আকৌ y ৰ কাটিমুল 5 5 দ 5 কে 15 কেবাৰ খুগৰান এৰ কিন লাগে কেবাৰ খুগিয়া পায় 5 3 গুণ 15 3 বাৰ কো গতিকে 3 এতেকে x দ 1 y ৰে 3 এরম পঙলু সম্পর্ক করে লাগে গর কাইজ বুঝিতক বাঙলু কাপিরম কাপ করলেন 2g আলে কোনলুম বুঝাই পা যদি কিনবা মূল যে কিন্তু গলু প্রথমতে গলু কিনব পায় সূত্ৰৰ মুখস্থমূল গলু আপৰমে কিনাবলাই গতিকে সূত্ৰৰ মুখস্থমূল পাক গলি সলিউশন সমস্যাৰ গলু সমাধান কৰি লাই ফৰকাছে 7.2 ৰক 1 নম্বৰ কোৱেশ্চন দে সম্পৰ্ক কাংটক আইয় কাট ইৰক কেনলু 2 3 নম্বৰ 2 নম্বৰ 3 নম্বৰ পেৰা গিয়া পা গতিকে ইৰক কাংকানক বুজিতক বুজিগেল নলু লেখিলাং যা কাজা মমিসু পলাং বা প্রশ্ন রকম তাক যে বস্তু ক্রম বুঝি পলাং আর কাব লাপনা মাঝি লানাম ক্রম পাইম নলু বুঝি পলাং সা